নমস্কাৰ মই নীলাক্ষী আপোনালোকক আদৰণি জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছো আটা দি পনীৰ পৰঠা। মই প্ৰথমতে 2 কাপ আটা ললো আৰু তাতে দিলো সামান্য পৰিমাণে নিমখ আৰু অলপমান ৰিফাইন। গোটেইখিনি ভালদৰে সানি গৰম পানীৰে ভালদৰে মাৰি ললো। আৰু এতিয়া আটাৰ লাৰুটো অলপ সময়ৰ কাৰণে ঢাকন মাৰি থৈ দিলো। এতিয়া পুনৰবাৰ আটাখিনি আকৌ ভালদৰে মুঠি ললো আৰু জোখৰ সাইজত বল বনাই ললো। আৰু এতিয়া মই এখন ৰুটি বেলি ললো। এতিয়া ৰুটিখন ভালদৰে বেলি লৈ তাৰ ওপৰতে দি দিলো সামান্য পৰিমাণে ৰিফাইন আৰু তাতে দি দিলো অলপমান আটা। আকৌ গোটেইখিনি ভালদৰে মিহলাই ৰুটিখন এখন ছুৰীৰ সহায়ত কাটি ললো আৰু এতিয়া ভিডিঅ'ত দেখুৱাৰ দৰে কৰি ললো। আকৌ এতিয়া এই লাৰুটো ভালদৰে এখন ৰুটিৰ দৰে বনাই ললো। এতিয়া মই এটা বাটিত অলপমান পনীৰ, তাতে দি দিছো অলপমান গাজৰ আৰু পিয়াজ, কেঁচা জলকীয়া, ধনিয়া পাত, লগতে দি দিছো নিমখ আৰু এতিয়া ইয়াতে দি দিলো সোৱাদ অনুযায়ী নিমখ, ৰেড চিলি পাউডাৰ, জিৰা গুড়া আৰু আমচুৰ পাউডাৰ। এতিয়া গোটেইখিনি ভালদৰে মিহলাই ৰুটিখনৰ মাজত দি দিলো আৰু ভালদৰে মুখখন বন্ধ কৰি দিলো আৰু হাতৰে ভালদৰে হেঁচি গোটেই মিশ্ৰণটো চাৰিও চাইডে সমানে মিহলাই দিলো। আৰু ভালদৰে বেলি লৈ এতিয়া গৰম তাৱা এখনৰ ওপৰত দি দিলো আৰু দুইটা সাইড ভালদৰে ভাজি ললো। আৰু মোৰ আটাৰে বনোৱা পনীৰ পৰঠা ৰেডি হৈ গ'ল। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।